आवरण दाशेन नश्यन्ति सर्वजन्तवः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। নমস্কাৰ, সুষমা বসুন্ধৰাৰ 18 সংখ্যক খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। আমাৰ কৃষিকৰ্ম উৎপাদনত এতিয়াও বতৰ জলবায়ুৱে নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰি আছে। জীৱন জীৱিকাৰ বাবে মানুহে সেই পৰিৱেশৰ সৈতে ঢাল খাই খাদ্য আহৰণত যুক্ত হয়। পৰম্পৰাগতভাৱে গ্ৰামাঞ্চলৰ এয়া সহজাত ছবি বুলি ক'ব পাৰি। হাতে কামে লাগিবৰ পৰত কামিলা মানুহৰ মুখৰ কথা কম হয় আৰু ব্যস্ততা বেছি হয়। কৃষি উৎপাদনৰ সৈতে বজাৰ অৰ্থনীতিৰ আন্তঃসম্পৰ্কৰ কথাবোৰত ক'ৰবাত সচেতনতাৰ অভাৱ, ক'ৰবাত আকৌ সঁহাৰিৰ অভাৱ, ক'ৰবাত আন্তঃগাঁথনিৰ অভাৱ। এনেধৰণৰ ছবিবোৰে বহনক্ষম উন্নয়নৰ প্ৰচেষ্টা আৰু উদ্যোগ এটাক বাধাগ্ৰস্ত কৰি আহিছে। সেইবাবে ক'ৰবাত উৎপাদিত শস্য নষ্ট হয়, আকৌ ক'ৰবাত সুষম খাদ্য শস্য সময়মতে নাপায়গৈ। প্ৰকৃতি নিৰ্ভৰ উৎপাদন আৰু পৰিৱেশ নিৰ্ভৰ বজাৰ ব্যৱস্থাপনাৰ সন্তুলনৰ অভাৱত বহু অঞ্চলতে আশা কৰা ধৰণেৰে উন্নয়নৰ ধাৰাই সঠিক ৰূপত গতি লাভ নকৰে। ক'ৰবাত বানপানীৰ সমস্যা, ক'ৰবাত যাতায়াতৰ দুৰৱস্থা, ক'ৰবাত বৃষ্টিছায়া অঞ্চলৰ প্ৰাকৃতিক সমস্যা, ক'ৰবাত জনসংখ্যা অনুপাতে উপযুক্ত কৃষিভূমিৰ অভাৱ, ক'ৰবাত স্থানীয়ভাৱে বজাৰৰ অভাৱ, ক'ৰবাত উদ্যমী লোকৰ অভাৱ আদি নানান সমস্যা আৰু কেৰুণে অসমৰ গ্ৰামাঞ্চলৰ জনজীৱনক প্ৰতিনিয়ত বিধ্বস্ত কৰি আহিছে। তেনে পৰিৱেশ আৰু দুৰ্ভাৱনাৰ বিপৰীতে সম্ভাৱনাৰ চাকি জ্বলাবলৈ সুষমা বসুন্ধৰাৰ আমাৰ এই যাত্ৰা। এই যাত্ৰাক প্ৰায়োগিক কৰি তুলি আমি ইতিমধ্যে পঞ্জীভুক্ত শ্ৰোতা আৰু তেওঁলোকৰ গোটৰ সদস্যৰ সৈতে কথা পাতিবলৈ এই মাহৰ পৰা ক্ষেত্ৰ ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই যাত্ৰা আগলৈও চলি থাকিব। যাত্ৰাবোৰত আমি গোটৰ সদস্যসকলৰ মনৰ কথাই পাতিছোঁ বাৰু। এয়া নিতান্ত প্ৰাথমিক পৰ্যায়ৰ কথা। তাৰ লগে লগে আমি ঠাইখনৰ এখনি ভৌগোলিক আৰু প্ৰাকৃতিক চিত্ৰ তুলি আনিছোঁ। সদস্যসকলৰ মনৰ কথা আৰু ভৌগোলিক বিৱৰণ মিলি আৰু মিলাই আমি বিশেষজ্ঞৰে সৈতে কথা পাতিম, যিটো হ'ব সুষমা বসুন্ধৰাৰ যাত্ৰাটোৰ প্ৰকৃত ৰোড মেপ, প্ৰকৃত প্ৰায়োগিক কাম। অসমৰ হেজাৰ গাঁৱৰ ভিতৰত বিশেষ, বহু অঞ্চলৰ ভিতৰত বিশেষ। শতিকা পুৰণি দিনৰ পৰা ঘূনাসুঁতিয়ে অসমবাসীৰ মানসত স্থান পাই আহিছে। অমৰ উপন্যাস মিৰি জীয়ৰীৰ পাতে পাতে আছে ঘূনাসুঁতিৰ কথা, কবিতাত গীতত পোৱা যায় ঘূনাসুঁতিৰ বৰ্ণনা। লেখকৰ বিভিন্ন লেখনিত ঘূনাসুঁতিৰ বৰ্ণনা অতি সুলভ। ঘূনাসুঁতিয়ে জন্ম দিছে তাবুৰাম টাইডৰ দৰে ভাষাবিদ আৰু শিক্ষাবিদ, যোগেন টাইডৰ দৰে কবি, আৰু সাহস দিছে যোগাত্মক চিন্তাৰে প্ৰজ্জ্বল অনেক সপোন পিয়াসী লোকক। ঘূনাসুঁতিৰ নামৰ সৈতে সুষমা বসুন্ধৰাও যুক্ত হৈছে নিয়মীয়া শ্ৰোতা চন্দ্ৰকান্ত টাইডৰ যোগেদি। বিভিন্ন অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাই চন্দ্ৰকান্ত টাইডৰ নাম পাই আহিছে, মাত কথাবোৰো শুনি আহিছে। সুষমা বসুন্ধৰা অনুষ্ঠানত নাম পঞ্জীভুক্ত কৰি তেওঁ আৰম্ভণিৰে পৰাই নিয়মিতভাৱে আৰু অতি সক্ৰিয়ভাৱে যোগাযোগ ৰক্ষা কৰি আহিছে। তদুপৰি বিশেষজ্ঞৰ পৰামৰ্শৰে আৰু নিজা অভিজ্ঞতাৰে ঘূনাসুঁতিৰ সেউজীয়া পৰিৱেশক আৰু অধিক সেউজীয়া কৰিবলৈ, বহনক্ষম উন্নয়নৰ ধাৰণাক অধিক ত্বৰান্বিত কৰিবলৈ তেওঁ ইতিমধ্যে 10-12জনীয়া বৃহৎ এটি গোট গঠন কৰি লৈছে। বতৰ অনুযায়ী হাতে কামে লাগিবলৈকো গোটটো সাজু হৈছে। তাৰেই বতৰা ল'বলৈ সুষমা বসুন্ধৰাৰ আমাৰ দলটি ঘূনাসুঁতিলৈ যাবলৈ সাজু হলোঁ। শস্যে মৎস্যে ভৰুণ ঘূনাসুঁতি অঞ্চল। লখিমপুৰ জিলাৰ দক্ষিণ পূব দিশত অৱস্থিত ঘূনাসুঁতিলৈ যাবলৈ ডিব্ৰুগড়ৰ পৰা আমাৰ যাত্ৰাৰ প্ৰাথমিক লক্ষ্য আছিল গোগামুখ। তাৰ পৰা লখিমপুৰৰ দিশলৈ কিছু আগুৱাই থেকেৰাগুৰিত এটি উপপথেৰে চন্দ্ৰকান্ত টাইডৰ টেলিফোনিক নিৰ্দেশনাৰ মতে আমি সোমাই গ'লোঁ। থেকেৰাগুৰিৰ পৰা একা বেকা প্ৰায় 25 কিলোমিটাৰমান যোৱাৰ পাছত আমি উপস্থিত হলোগৈ ঘূনাসুঁতিত। ঘৰৰ সন্মুখতে চন্দ্ৰকান্ত টাইড ডাঙৰীয়াই প্ৰায় 20গৰাকী গাঁৱৰ পুৰুষ মহিলা সমন্বিতে আমালৈ ৰৈ আছিল।
গোটখোৱাসকলক পৰ্যবেক্ষণ কৰি আমাৰ অনুভৱ হ'ল যে সকলোৰে মন সপ্ৰতিভ আৰু প্ৰত্যেকেই মনৰ কথা ক'বলৈ সাজু হৈ আছে। সেই পৰিৱেশটোৱে আমাকো উৎসাহী কৰি তুলিছিল। আমি পঞ্জীভুক্ত শ্ৰোতা চন্দ্ৰকান্ত টাইডৰ পৰাই আৰম্ভ কৰিলোঁ। আমাৰ লখিমপুৰ জিলাৰ ঘুনাউতি এটা ঐতিহ্যমণ্ডিত ঠাই, এটা সোৱণশিৰি নদীৰে এটা মাজুলী বা নদীদ্বীপ। আমাৰ চাৰিওফালে ঘুনাউতিৰ পৰা ওলাই যাওঁতে আমাৰ নদী পাৰ হৈ যাব লাগিব। সোৱণশিৰি নদী ওলাই আহি আকৌ সোৱণশিৰিতে মিলিছে, এই মাজৰ খুঁটিতে। ইয়াৰ বাসিন্দাসকল আমি বিভিন্ন সম্প্ৰদায়ৰ মানুহ আমি ইয়াত বসবাস কৰোঁ। আমাৰ প্ৰধানকৈ কৃষি কাৰ্যই ইয়াৰ মূল বৃত্তি, আৰু কৰ্মচাৰী, তেনেধৰণে ব্যৱসায়ী, এনেধৰণে বিভিন্ন দিশত জড়িত হৈ আছে। আৰু তেনেকৈ আমি এই ঘুনাউতি চলি আছোঁ। আমাৰ ভৌগোলিক ফালৰ পৰা আগতে আমাৰ ইয়াত এটা অটব্য অৰণ্য আছিলে, কিন্তু 2000 চনত যিটো তাণ্ডৱ গৰাখহনীয়া আমাৰ সোৱণশিৰি নদী, এই গৰাখহনীয়ে ইয়াৰ প্ৰাকৃতিক ভৌগোলিক ৰূপটো যথেষ্টখিনি সলালে। তেনেধৰণে আমাৰ ভৌগোলিক পৰিৱৰ্তন যথেষ্টখিনি, আৰু ইয়াৰ গছ গছনিবিলাক তেনেকৈ বানপানীতে বা গৰাখহনীয়াতে উঠি গ'ল। এতিয়া নতুনকৈ ৰূপ সজাবলগীয়া হৈছে, আৰু চাপৰি এতিয়া গঢ়ি উঠিছে। চাপৰিত এতিয়া সম্ভাৱনা আছে, চাপৰিত আমি বিভিন্ন গছ গছনি ৰোপণ কৰি এটা নতুন প্ৰাকৃতিক ৰূপ সৃষ্টি কৰিব পৰা এটা সম্ভাৱনা আমাৰ আছে এতিয়া বৰ্তমান। হয়, এতিয়া সম্ভাৱনীয়তাৰ কথা আপুনি কৈছে, পৰিকল্পনা কিদৰে কৰিছে, কিদৰে এই সম্ভাৱনীয়তাক বাস্তৱ ৰূপ দিব পৰা যাব? হয়, মই এটা গোট গঠন কৰিছোঁ। ইয়াত বিশেষকৈ 11-12 জনীয়া এটা গোট, এটা কমিটি। এই গোটত আমি কাম হাতত লৈছোঁ। আমি ৰাস্তাৰ কাষে কাষে, ধৰক মোৰ ঘৰৰ সন্মুখৰ যিটো ৰাস্তা, এই ৰাস্তাৰ কাষে কাষে ধৰক 4 কিলোমিটাৰমান দুয়োপাৰে আমি গছ ৰোৱাৰ পৰিকল্পনা কৰিছোঁ। গছটো ৰুম, দুয়োকাষে মালিকী স্বত্ব থকা এই গৃহস্থ, এই মাটিত জেওৰাতে আমি ৰুম, তেখেতলোকক আমি অনুমতি ল'ম, আৰু তাৰ পালন পোষণটো তেওঁলোককে আমি দায়িত্ব দিম। আৰু আমি গছপুলি, ধৰক কাঠ গছ বা মূল্যৱান গছ, এই গছসমূহ আমি ৰোপণ কৰিম, তেওঁলোককে আমি দায়িত্ব দিম। এইটো পালন পোষণ কৰাৰ দায়িত্বটো আপোনালোকে লওক, এনেকৈ পৰিকল্পনা লৈছোঁ। আৰু ইতিমধ্যে এতিয়া বতৰ মাটি ভিজিছে, বৰষুণ লাহে লাহে আহিব ধৰিছে। এতিয়া এইখিনি কাম আমি হাতত ল'ম বুলি আমাৰ এই কৰ্মীসকল, আমাৰ গোটৰ সতীৰ্থ এই পৰিকল্পনা এতিয়া কৰিছোঁ। আৰু তাৰ আগতে আমি এনেই কামসমূহ কৰিয়ে আছোঁ, চেগা চৰুকাকৈ গছপুলি ৰুইছোঁ, আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো, স্কুল নামঘৰবিলাকত আমি তেনেকৈ বিভিন্ন ধৰক উৎসৱ পাৰ্বণ উপলক্ষত আমি এটা কাৰ্যসূচী লওঁ। তাতো ইয়াত জড়িত হৈ থকা বিভিন্ন সাহিত্যসভাৰতো জড়িত হৈ থাকোঁ। আমাৰ আশা সাহিত্যসভাৰ বিভিন্ন দল সংগঠনৰ ব্যক্তি এতিয়া গোট খাইছে। এনেধৰণৰ মাধ্যমেদিও আমি এইখিনি কাম কৰি আছোঁ। চন্দ্ৰকান্ত টাইডৰ চোতালত য'ত আমি গোট খাই কথা পাতিছিলোঁ, তাৰ দাঁতিতে দেখিছিলোঁ 3 জোপা পুৰঠ চেগুন গছ। আমি তেওঁক চেগুন গছৰ বয়সৰ কথা সুধিছিলোঁ। চেগুন গছৰ পুলিকেইটি তেওঁক উপহাৰ স্বৰূপে দিছিল তেওঁৰেই প্ৰিয় বন্ধু প্ৰয়াত যোগেন টাইডে। 22 বছৰৰ আগৰ উপহাৰৰ সেই কাহিনী ৰোমন্থন কৰি চন্দ্ৰকান্ত টাইড আৱেগিক, ৰোমাঞ্চিত আৰু নষ্টালজিক হৈ পৰা দেখিছিলোঁ। ছোৱালীজনী তেতিয়া আছিলে বয়স মাত্ৰ 3-4 মাহমান, আৰু মোৰ ছোৱালী এতিয়া বয়স হৈছে 20-22 বছৰ ভৰি দিলে। মোৰ হৰিভকত যোগেন টাইড, বৰ্তমান তেখেত স্বৰ্গগামী হৈছে। তেখেতে মোৰ ছোৱালীজনী যেতিয়া 3-4 মাহ এনেকুৱা সময়ত নাৰ্চাৰীৰ পৰা 6 জোপা চেগুন গছ আনি দিলে। তাৰপিছত আনি মেলি মোক দিলে, তুমি পালে সীমাতে ৰুই দিবা। মই এনেই দিয়া নাই দেই, তোমাৰ ছোৱালীজনীৰ নামত মই দিছোঁ। অলপ ব্যংগাত্মক ধৰণে এই অকণমানি 3মহীয়া ছোৱালীজনীক, অলপ মানুহজন এটা ৰসিক ধৰণৰ আছিলে, তেখেত কবিতাৰ ক্ষেত্ৰত জড়িত। ছোৱালীজনীনো কি বুজে, এই গছজোপা তেখেতে উপহাৰ দিছিলে। কিন্তু বাৰিষা সময়ত অলপ ইয়াতে অলপ পানী দুনি হ'ল, গৰু ছাগলী চব ইয়াতে জুম বান্ধি 3 জোপা মৰিলে। তাৰপৰা সম্পূৰ্ণ এতিয়া 3 জোপা বাচি আছে, এতিয়া সম্পূৰ্ণ পুৰঠ হৈছে। এই এতিয়াই কাটি এতিয়াই ফালোঁ, এনেকুৱা অৱস্থাত আছে। আৰু যেতিয়া সময় হ'ব, ভগৱানে কৰিলে মোৰ ছোৱালীজনী ভৱিষ্যতে যদি বিয়া বাৰু পাতি দিবলগীয়া হয়, ভাবিছোঁ আৰু তেখেতৰ বাক্যশাৰীও মই ৰক্ষা কৰিব লাগিব, তাৰ পৰা মই কামনা কৰিছোঁ। সঁচাই ৰোমাঞ্চিত হ'বলগীয়া কাহিনী। সুষমা বসুন্ধৰাৰ বহনক্ষম উন্নয়নৰ এটি জীৱন্ত সাক্ষী। জীৱনক ভালপোৱা মানুহবোৰে
এনে কাম এনে চিন্তা দশক পূৰ্বৰে পৰা কৰি আহিছে, দেখুৱাই আহিছে। ই যেন সুষমা বসুন্ধৰাৰ এক আৱেগিক উদ্ঘাটন। ঘূনাসুঁতিৰ নাম সিঁচৰতি হৈ আছে অসমীয়া সাহিত্যত। গতিকে মনৰ কথা কওঁতে কবিতা পদ্যৰ কথা ওলোৱাটোৱেই স্বাভাৱিক আছিল। মনৰ কথা পাতোঁতে গোটটোৰ এগৰাকী সদস্য মাধৱ শইকীয়াই ঘূনাসুঁতিক লৈ ৰচনা কৰা পদ্যও গাই শুনাইছিল। অতীত ঘূনাসুঁতি সেউজী ধৰণী বহু লোকে নাজানিছিল। ইংৰাজৰ দিনতে ৰজনীকান্ত বৰদলৈ মিৰিজীয়ৰী লিখিছিল। অতিকে পলসুৱা ঘূনাসুঁতিৰ মাটি হাবি বন ভৰপূৰ। ঘাগৰ আছিল সৰু নদী, ভীমপৰা বিলৰ পৰা ওলাইছিল। চৰাই আছিল বহুত বিধৰ, আকাশত উৰিছিল। হাড় ঘেৰা চৰাই বগা মুগা, দেখিলে ভাল লাগিছিল। পাকৈ ধৰা আছিল জাকে জাকে, গছৰ ধুনত বাঁহ সাজিছিল। ওখ আছিল ডাঙৰ ঠোঁটৰ, মাছ চিকাৰ কৰিছিল। মইনা চৰাই আছিল বহুতো, সুৱদী মাত মাতিছিল। দৰিক আছিল হাবিৰ মাজত কলি কুকুৰাৰ দৰে। ফেঁচা আছিল মেকুৰীৰ দৰে চকু, নিগনি চিকাৰ কৰে। ভাটৌ আছিল তিনিবিধৰ, গলমণিকা, তীয়া ভাটৌ। বান্দৰ আছিল নীল বৰণৰ, জাক পাতি ফুৰিছিল। বনীয়া মহ বহুতো আছিল, পাল পাতি ফুৰিছিল। গছৰ ডালত উঠি থাকে ক'লা থেকেৰা মাহী। পাও কৰা শিয়াল, ৰঙা বান্দৰ, দেখিলে উঠে হাঁহি। নদীত আছিল দুৱা গছৰ পাৰত বহি থাকে। পানী আছিল পখৰা চেঙা, দেখিলে ভয় লাগে। বোৱাল গুটি খোৱা এলেং মাছ, খাবলৈ মজা লাগে। অমনা নেঘেৰি বুৱলি বাও, থিতাতে নোহোৱা হ'ল। হেলছ টেপৰ কুটকুৰা গছ, লুপ্ত পাই হ'ল। মোৰ নাম মাধৱ শইকীয়া। মোৰ জন্মস্থান বুলিয়ে ক'ব লাগিব ঘূনাসুঁতি অঞ্চল। বৰ্তমান অৱস্থাত এটা মোৰ পৰিৱেশটো অলপ বেয়া হৈ গ'ল। আমাৰ যিটো ঠাই আছিলে, জেগা আছিলে ২ নং নাহৰলি গাঁও, নদীয়ে মানে খহাই জেগাটো শেষ কৰি দিলে। আমাৰ গাঁওখনেই ভাগি গ'ল। তাৰপিছত বিভিন্ন জেগাত মানুহ গুচি গ'ল। ময়ো আজি 2 বছৰমানৰ হৈছে যোৱা। মই আজাদ, লখিমপুৰ আজাদ ২ নং ভোকমন চাপৰি নামৰ এখন ঠাইত নতুনকৈ গৈ 2 বছৰমান আছোঁ। মই এতিয়া জেগাটো ঘূনাসুঁতিত কৰিব নোৱাৰা হ'লোঁ, কাৰণ জেগাটো নাই। গোটেই মানে খহনীয়া এতিয়াও আছেই, গতিকে মই ক'ত কৰিম? তেতিয়া মই যিটো জেগাত মই বসবাস কৰি আছোঁ, সেইটো জেগাত বৰ্তমান মই এটা নামঘৰ তৈয়াৰ কৰিছোঁ। নামঘৰ নাছিলে গাঁওখনত, মই লাগি ভাগি এটা নামঘৰ বনাই আছোঁ। আৰু লগতে নামঘৰৰ ৰাস্তাৰ কাষে কাষে চন্দন গছ, কৃষ্ণচূড়া, এইবোৰ গছ ৰুইছোঁ। তাৰপিছত মোৰ লগত 8জন আছে, 8জনৰ সৈতে গোট খাই মই ফটোটো পঠাইছোঁ বাৰু কেন্দ্ৰলৈ। কিন্তু মই তাত কাম কৰি আছোঁ বৰ্তমান। আৰু জেগাটো মোৰ তাত বস্তু গছপুলি ৰুবলৈ জেগাই নাই। গোটেই সেউজীয়া পৰিৱেশ, গছ গছনিৰে ভৰপূৰ, চৰাই চিৰিকটিয়ে ভৰপূৰ। জেগাটো আপোনালোকে গ'লে দেখিব যে এইটো এটা জেগাই বেলেগ। আমি কথা পাতিছিলোঁ গোটটোৰ সদস্য পুৰেন্দ্ৰ নাথৰ সৈতে। মোৰ নাম শ্ৰী পুৰেন্দ্ৰ নাথ। মোৰ ঘৰ শ'লমাৰীত। মই বাসস্থান কৰিছিলোঁ বান্দকটাত। 1983 চনত মই বান্দকটাত আহি, মোৰ তেতিয়া বয়স আছিলে 17 আৰু 16-17 বছৰ। তেতিয়া মই আহি বান্দকটাতে পৰিয়ালবৰ্গ চলাবৰ কাৰণে তাতে ঘৰ বস্তি পাতি পেলাই তাতে খেতি কৰিবলৈ লওঁতে, তেতিয়া আমাৰ সেইডোখৰতে 2-4 ঘৰ মানুহ আছিলে, আমাৰ ককাই ভাই। গতিকে আমি নিজা সীমা এটা পাতি তাতে প্ৰায় 16 বিঘামান মাটি শিমলু আৰু উৰিয়াম, আম, মধুৰি, এনেকৈ 16 বিঘামান মাটি কাঠনি কৰি পেলাই তাতে আমি পৰিয়ালবৰ্গ চলিম বুলি তেনেধৰণে লৈ পেলাই আছিলোঁ খেতি পথাৰ কৰি। তাৰ পৰা অকণমান অসুবিধা হোৱা খাতিকতে, প্ৰজন্মৰ ল'ৰা ছোৱালী পঢ়া শুনাটো অকণমান অসুবিধা হোৱাৰ খাতিকতে মই সিপাৰলৈ পাৰ হৈ গুচি গ'লোঁ। যোৱাৰ খাতিকতে ইয়াত কোনো নাইকিয়া খাতিকতে সেই গছ বাঁহবোৰ সেই কাটি অকণমান অমনষ্ট কৰিছে। কৰাৰ খাতিকতে মোৰ মনটো বৰ দুখ লাগি গ'লতে মই চন্দ্ৰকান্ত টাইটৰ ওচৰলৈ আহি মই তেখেতক বহু অনুনয় বিনয় কৰাত তেখেতে মোক কথাখিনি ক'লে। কোৱাৰ খাতিকতে তেখেতক মই সম্পূৰ্ণ দায়িত্ব দি মই গুচি যোৱাৰ পিছত তেখেতে সুষমা বসুন্ধৰালৈ
এই বস্তুভাগ পঠাই দিলে। দিয়াৰ খাতিকতে এতিয়া আপোনালোক আহি ইয়াত উপস্থিত হোৱাৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ। কেনেধৰণে সেই বস্তুবোৰ আমাৰ যেতিয়া 1983 চনত আমি তাত আছিলোঁ, তেতিয়া আমি তাত দেখিছিলোঁ বাঘ, পহু, বনৰীয়া ম'হ, শিয়াল, কুকুৰ, শগুন ইত্যাদি। সেইখিনিতো এতিয়া প্ৰায় নাইকিয়াই হ'ল। যেতিয়া আমি গছ লাহে লাহে ৰোপণ কৰি দিলোঁ, তেতিয়া মোৰ বাৰীতে বহু চৰাই আহি বাহ সাজিছিলে। সজাৰ পিছতেই যেতিয়া মানুহটো তাৰ পৰা গুচি গ'লোঁ, এতিয়া সেইখিনি হৈ গুচি গ'ল। গুচি যোৱা খাতিকতে এতিয়া সেই গছ বাঁহবোৰো যে সেই কাটি অমনষ্ট কৰিছে। সেইখিনি সুৰক্ষা কেনেধৰণে আমি কৰিব পাৰিম তাৰ পৰামৰ্শ দিবৰ কাৰণে আপোনালোকৰ ওচৰত মই সদস্য হিচাপে নিযুক্তি হৈছোঁ। হয়, এতিয়া আমাৰ অনুষ্ঠান যদি আপুনি শুনি আছে, তাত বিভিন্ন ধৰণৰ উপায় দি থকা হৈছে। বিভিন্ন অঞ্চলত কিদৰে ৰাইজে কাম কৰিছে সেই বিষয়েও গম পাই আছে। এতিয়া আপুনি চন্দ্ৰকান্ত টাইড ডাঙৰীয়াৰ দলটোত অন্তৰ্ভুক্ত হৈছে। আপুনি কিদৰে কাম কৰিম বুলি ভাবিছে? তেওঁৰ লগতে আমি যিখিনি তাত বস্তু বা গাঁৱৰ বা নিজাৰ বুলিবলৈ নাই, মাটিটো চৰকাৰী, গতিকে তাত আকৌ যিখিনি পুনৰ বস্তু ৰাইজে কাটি অমনষ্ট কৰিলে, গতিকে সেই বস্তুখিনি আকৌ গছপুলিখিনি ৰোপণ কৰি আকৌ যাতে প্ৰকৃতি আমি ভাল ধৰণে ৰাখিব পাৰোঁ, সেয়েহে মই কামনা কৰিব বিচাৰিছোঁ। চাপৰি আমাৰ বহুত আছে। আমাৰ সকলো ওলাই গৈ পেলাই আমি প্ৰকৃতি সুৰক্ষাৰ কাৰণে যদি আমি সকলোখিনি গৈ যিখিনি আমাৰ চাপৰি আছে, চাপৰিত যদি আমি প্ৰত্যেকেই যদি এজোপা এজোপা শিমলু বা যিকোনো বেত হওক, যিকোনো বস্তু যদি আমি প্ৰকৃতি লৈ যদি আমি ৰুওঁ, তেতিয়া আমাৰ সোৱণশিৰিও আমাৰ ৰক্ষা পৰিব আৰু আমাৰ চৰাই চিৰিকটিসমূহ আমাৰ জীয়াই থাকিব। ঘূনাসুঁতিৰ কল্পনা বাস্তৱ পৰিৱেশ সকলোতে যেন ভৰি আছে কাব্যময় অনুভৱ। চন্দ্ৰকান্ত টাইডৰ গোটৰ অন্য এগৰাকী সদস্য শিক্ষক ৰমাকান্ত শইকীয়াইও আমাক কবিতাৰে আৰম্ভ কৰি মনৰ কথা কৈছিল। ধন্যবাদ। মই নিজাতে ঘূনাসুঁতিৰ বিষয়ে এটা কবিতা লিখিছিলোঁ। ঘূনাসুঁতি সোৱণশিৰিৰ এৰাসতি, ঘূনাসুঁতি মোৰ নাম, বুৰঞ্জীত বিচাৰিলে পাব মোৰ স্থান। উপন্যাসতো আছোঁ মই পানৈ জংকী হৈ, মিচিং সমাজৰ কৃষ্টি সংস্কৃতি লৈ। বুৰঞ্জীৰ সম্ৰাট বৰদলৈ উপন্যাসত পালোঁ স্থান, প্ৰকৃত পৰিচয় মোৰ ঘূনাসুঁতি নাম। ভূপেন দাই বুটলিলে অতীতৰ স্মৃতি মোৰ, কথাছবিয়ে দেখুৱাব প্ৰকৃত বুৰঞ্জী মোৰ। সোৱণশিৰি আৰু ঘাগৰৰ নদীদ্বীপ হৈ, লখিমপুৰত আছোঁ মই ঘূনাসুঁতিৰ নাম লৈ। বহুতকে গঢ়ি দিলোঁ গুণী আৰু জ্ঞানী কৰি, সিবিলাক গুচি গ'ল বুকু মোৰ সোধা কৰি। তথাপিতো আছোঁ মই আৰু বহু আশা কৰি, যোগ্যজন আহি হয়তো দিবৰজন জনা কৰি। এই মোৰ পৰিচয় ঘূনাসুঁতি নাম, মইনাহঁতে আহি গাব জয়গান। মোৰ নাম শ্ৰী ৰমাকান্ত শইকীয়া। পেছাত মই এজন শিক্ষক। বৰ্তমান মই প্ৰকৃতি সংৰক্ষণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আছোঁ। মই যিখন বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্ত হৈ আছোঁ, সেই বিদ্যালয়ত প্ৰায় 600মান ছাত্ৰ ছাত্ৰী আছে। আৰু আমি এই দিৱসবোৰত আমি ছাত্ৰ ছাত্ৰীসকলক উলিয়াই লৈ গৈ আমি ৰাস্তাই পদূলিয়ে আমি গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ বাউণ্ডেৰীটো আমাৰ প্ৰায় 15-20 বিঘামান মাটি আছে। তাতে আমি সেউজীকৰণৰ ব্যৱস্থা আমি প্ৰতি জন্মদিনত হওক, আমি জন্মদিনটো গছপুলি এটা ৰুয়ে পালন কৰাইছোঁ। আৰু বিশেষকৈ আমি ধন্যবাদ জনাইছোঁ চন্দ্ৰকান্ত টাইডে আমাৰ এই অঞ্চলত তেনেকুৱা এটা ধুনীয়া পদক্ষেপ লৈছে। গতিকে তেওঁৰ জৰিয়তে বহুতো যুৱক যুৱতী তথা আই মাতৃসকলে চাপৰি নিচিনা চৰ অঞ্চলত গৈ গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছে। এইটো আমাৰ পৰিৱেশ সংৰক্ষণৰ এটা উৎকৃষ্ট উপায়ো, তাৰ লগতে আমাৰ অৰ্থনৈতিক সমস্যাখিনিও জড়িত হৈ আছে। নিবনুৱা যুৱক যুৱতীসকলেও তাৰ জৰিয়তে কৰ্মমুখী আঁচনি প্ৰস্তুত কৰিছে। আৰু ইয়াতে যথেষ্ট যিহেতু আমাৰ নৈপৰীয়া আমাৰ কৃষিভূমি আছে, গতিকে বছৰি বছৰি পলস পেলাই ইয়াতে আমাৰ জেগাটো সাৰুৱা কৰি ৰাখিছে। গতিকে ভৱিষ্যতে ইয়াত বিভিন্ন ধৰণৰ গছপুলি ৰুলে আমি অৰ্থনৈতিকভাৱে লাভান্বিত হ'ম বুলি আমি ভাবিছোঁ। এয়া গোটটিৰ সদস্য বাসুদেৱ টাইড। আমাৰ ইয়াৰ পৰা অন্তত পুৰণা সোৱণশিৰিলৈ আপোনাৰ 1.5 কিলোমিটাৰ মানৰ পৰা ইপিনে আকৌ এতিয়া যিটো নদী আহিলে, এতিয়া আপোনাৰ এইটো ঘাগৰ আছিল, তাত সোমাই আকৌ সোৱণশিৰি নদী হ'ল, তাৰপৰা মানে 3 কিলোমিটাৰ মাজত আমি আছোঁ। কিন্তু যদি আমি এই চাইডত যথেষ্ট চাপৰি আছে আৰু এই চাইডতো এতিয়া ওলাইছে,
আৰু এতিয়া দলংখন আপোনাৰ বনোৱাৰ কাৰণে এতিয়া প্ৰায় তেওঁলোকে যিটো ইৰছনৰ কাৰণে যিটো ব্যৱস্থা কৰিছে এতিয়া খুব সম্ভৱ চাগে এতিয়া অৱসৰ হ'ব তেতিয়া আমাৰ অন্তত ইয়াৰ পৰা 4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰলৈকে তেতিয়া হয়তো গৰাখহনীয়া সম্ভৱ নহয়। তাত যদি আমি এইটো চিন্তা কৰিছোঁ যে ৰাইজে যদি দুটা ছাইডৰ কৈছোঁ তাত যদি মানুহবিলাকে যদি একমত হয় এই চাপৰিবিলাকত যথেষ্ট শিমলু গছ যদি ৰুব পাৰোঁ আমি ক'ৰবাত 4 বছৰ 5 বছৰ যথেষ্ট ডাঙৰ হয়। তাৰোপৰি আমি এইকাৰণে এই চিন্তাধাৰাৰে আমি চিন্তা কৰিছোঁ আৰু আমি টিম হিচাপত ৱৰ্কাৰ হিচাপত আমাৰ ইয়াত কেইবাজনী আছে আৰু ইয়াত আৰু এতিয়া মই নিজৰে যথেষ্ট গছপুলি ৰুইছোঁ বাৰু নবৰি কোৱা নাই গছপুলি এতিয়া আমাৰ মানে যোৱা বছৰ যে চৰকাৰে দিছিল তাৰ পৰা মই 50টা লৈ পেলাই কৰিছোঁ কম গছবিলাক ইমান হয় আৰু এতিয়া মই চিন্তা কৰিছোঁ যে আৰু মোৰ ইপিনে য'ত মাটি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীকো কওঁ আৰু এইকাৰণে গছপুলিটো আপোনাৰ ৰোৱাৰ আগতে আমাৰ ইয়াকে 5 বছৰৰ কাৰণে আমি চিন্তা কৰিব লাগিব। এনেই যধে মধে গছপুলি ৰুলে নব বহুতে দিছে বহুতে ৰুইছে এতিয়া মই দেখিছোঁ গছপুলি প্ৰায় নাই। সেইকাৰণে যিখিনি গছপুলি ৰুব সেইখিনি জীয়াই ৰখাটো আচল আমাৰ কৰ্তব্য। হয়, সময়ত ৰোপণ কৰিব লাগিব, যেতিয়া বাৰিষা আহে, যেতিয়া পানীৰ অভাৱ নহয় সেই সময়ত, নহয় জানো? এয়া গোটটিৰ আন এগৰাকী সদস্য মামণি টাইড। মই বৰ্তমান গুণাচুতি গ্ৰাম পঞ্চায়তৰ জীৱিকা চকী। এতিয়া আপুনি গ্ৰাম পঞ্চায়তৰ সৈতে জড়িত হৈ আছে আৰু গ্ৰাম পঞ্চায়তৰ সৈতে জড়িত হৈ থাকিলে এনেকুৱা প্ৰকৃতি সংৰক্ষণ বিষয়ক যথেষ্ট কাম কৰাৰ সা সুবিধা পোৱা যায়, বিভিন্ন আঁচনিৰ সৈতে লাগি থকাৰ আপুনি সুবিধা পায়। এতিয়া আপুনি কিদৰে গছপুলি ৰোপণ হওক এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ কিদৰে ইয়াত আয়োজন কৰে? মই সেইখিনি ক্ষেত্ৰত এজ এ জীৱিকা চকী হিচাপে আমি বহুত দুখীয়া দৰিদ্ৰ মানুহৰ লগতে কাম কৰি থাকোঁ আৰু প্ৰথম মই উৎসাহিত কৰোঁ মহিলাসকলক মানে নিজে মানে আৰ্থিকভাৱে সবল হ'ব লাগে আৰু ধৰক সেইগৰাকী জীৱিকা সখী হিচাপে কেনেকৈ মানে জীৱিকাৰ পথটো কম সময়ত মানে উপাৰ্জনমুখী এটা কামত বিনিয়োগ কৰি মানে নিজে লিপ্ত হৈ থাকিব লাগে এইটোৰ ওপৰত গুৰুত্ব দিওঁ। সেউজীয়াকৰণ কৰাৰ ওপৰতো আমাক চৰকাৰে বহুত ধুনীয়া মানে গছপুলি দিছিলে এইখিনি আৰু চৰকাৰে যেনেকৈ আমাক বিশ্বাসত আইসকলক লৈছে ঠিক তেনেকৈ আইসকলক আমি ধুনীয়াকৈ গছপুলি দিলোঁ আৰু ইতিমধ্যে আইসকলে খুব ধুনীয়াকৈ গছপুলিবোৰ ৰুইছে আৰু মাজে মাজে মই মনিটৰিং কৰোঁ যে গছপুলিবোৰ আপোনালোকৰ হৈছেনে নাই হোৱা আৰু নিজেও দেখোঁ গছপুলিবোৰ একচুৱেলি এতিয়া গছপুলিবোৰ ধুনীয়া হৈ আছে। গ্ৰাম পঞ্চায়তৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে মহিলাসকলে নিজে স্বাৱলম্বী হ'বলৈ কিদৰে উপায় কৰি ল'ব পাৰে সেই বিষয়ে আপুনি সকলোকে অৱগত কৰিব বিচাৰে। এতিয়া আমাৰ নিজৰ বাৰীখনকে লৈ বা কেইটামান গছপুলি ৰুই মহিলাসকল স্বাৱলম্বী হোৱাৰ থল আপুনি দেখে নাই বাৰু? প্ৰথমে মানে মই মহিলাসকলৰ ওপৰত কাম কৰি আছোঁ যেতিয়া মই নিজে প্ৰেক্টিকেলি নিজৰ ভাৰীত নিজে লগাওঁ। এতিয়া নিজৰ ভাৰীখিনি ধুনীয়াকৈ আগতে কৰাৰ পাছতে ধৰক মই আনক উপদেশ দিব পাৰিম যে ধৰক বাৰীবিলাকত আমাৰ মিচিঙৰ খাদ্য যেনিবা সেই ডেমৰু মেচাকি ঢেৰমি সেইবিলাক লগাওঁ আৰু সেইবিলাক খুব স্বাস্থ্যসন্মত খানা যিকোনো মানে হেৰিতে খাব পাৰি আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল সেইখিনি মই নিজে কৰোঁ আৰু হাইসকলক কওঁ যে আপোনালোকে সময় লোকচান নকৰিব আৰু নিজৰ বাৰীতে এটা ধুনীয়া এটা ভোট জলকীয়া ৰুলেও আপোনালোকৰ বছৰ আচাৰ চাচাৰ বনাই থ'ব পাৰি সেইটো দিওঁ। জীৱ জন্তুৰ ভিতৰত গাহৰি পালনটো খুব ধুনীয়া মানে উপাৰ্জনৰ এটা হেৰি কাৰণ গাহৰি এটা পুহিলে আপোনাৰ প্ৰেক্টিকেলি মই নিজে কৰি চাইছিলোঁ এটা গাহৰি 9 মাহ 10 মাহত 15-20 হাজাৰ টকা পায়। গাহৰি এটা পুহিবলৈ হ'লে এগৰাকী বাইদেউ এটাও বস্তুৱেই পেলনীয়া নহয়। ঘৰখনত আপোনাৰ শাক পাচলি বাকলিৰ পৰা চাউলৰ পানী কিনি এইটোতো একদম গাহৰি কম সময়ত কোনো মানে মেডিচাইন নিদিয়াকৈ ডাঙৰ কৰিব পৰা হেৰি শক্তি আৰু কম সময়ত খুব ধুনীয়াকৈ 15-20 হাজাৰ টকা পাব পাৰে। সেইসকলৰ ভিতৰত মই হাইসকলক সজাগ কৰোঁ আৰু হাইসকলেও ইতিমধ্যে অকণমান মানে আপগ্ৰেড হৈছে বুলি মই ভাবোঁ আৰু আগত যেনেকুৱা 2012 চনত NRLMত সোমাইছিলোঁ তেতিয়া যিমান আছিলে এতিয়া হাইসকলে বহুত মানে আৰ্থিকভাৱে অকণমান সবল হৈছে বুলি ভাবোঁ আৰু পইচা চইচা লৈ ধৰক আমাৰ এতিয়া ইয়াতে আছে গ্ৰাম্য সংগঠন আছে মহিলা গ্ৰাম্য সংগঠন এইখিনিৰ পৰা পইচা লৈ ধুনীয়াকৈ যে পইচাটো লয় যে উপযুক্ত কামত বিনিয়োগ কৰি আকৌ পুনৰ যে পইচাটো ঘূৰাই দিব লাগে এই বস্তুটো মানে অকণমান হ'লেও আপগ্ৰেড হৈছে ইয়াত। গোটৰ সদস্যসকলৰ সৈতে কথা পতা শেষ কৰি আমি চন্দ্ৰকান্ত টাইডৰ সৈতে ঘূনাসুতিৰ পৰিৱেশ অধ্যয়নৰ বাবে ওলাই গ'লোঁ। তেওঁলোকৰ মানত ঘূনাসুতি এতিয়া মাজুলী সদৃশ কাৰণ ঠাইখনৰ পূব দিশে আছে সোৱণশিৰিৰ মৰাসুঁতি। প্ৰায় 25 বছৰৰ আগতে বানপানীত সোৱণশিৰিয়ে সুঁতি সলাই ঘাগৰৰ সৈতে মিলি পৰাত এতিয়া ঘূনাসুতিৰ পশ্চিম দিশেৰেহে সোৱণশিৰি নদীখন বৈ গৈছে। সেইদৰে দক্ষিণ দিশত আছে ব্ৰহ্মপুত্ৰ নদী। ঘূনাসুতিৰ প্ৰতিটো পৰিয়ালৰে আছে পৰ্যাপ্ত পৰিমাণৰ ভূমি।
ঘৰৰ আগফাল আৰু পাছফাল কৃষিকৰ্ম কৰিবলৈ যথেষ্ট কৃষি উপযোগী। মৎস্য পালনৰ বাবেও আছে প্ৰাকৃতিক সুবিধা। শালি খেতিৰ উপৰিও আহু ধানৰ খেতি কৰাও প্ৰত্যক্ষ কৰিছিলোঁ। পৰিৱেশ পৰ্যবেক্ষণৰ মাজতে চন্দ্ৰকান্ত টাইডে আমাক লৈ গৈছিল ঘূনাসুঁতিৰ অভিভাৱক স্বৰূপ চন্দন টাইড ডাঙৰীয়াৰ কুটীৰলৈ। পৰিষ্কাৰ পৰিচ্ছন্ন আৰু আটোমটোকাৰী এটি ঘৰ। চন্দন টাইড ডাঙৰীয়াৰ নিজৰ ভাষাৰে সেয়া তেওঁৰ কুটীৰ। পদূলি মুখতো লিখি ৰাখিছে চন্দন কুটীৰ নামটো। ঘূনাসুঁতিলৈ যোৱা প্ৰতিগৰাকীকে তেওঁ আবাহন জনাই প্ৰাকৃতিক আয়োজনৰ মাজেৰে। আমি তেওঁৰ সৈতেও অঞ্চলটোৰ পৰিৱেশ সম্ভাৱনা আদিবোৰৰ বিষয়ে আলোচনা কৰিলোঁ। এই সময়ত মোৰ অনুভৱ অতি বেঙুনীয়া ৰশ্মিটো যিটো হাৰত বৃদ্ধি পাই আহিছে, গোলকীয় উষ্ণতা যিটো, সেইটো ৰোধ কৰিবৰ কাৰণে বনানীকৰণ অতি প্ৰয়োজন আছে ইয়াতে। মোৰ ইয়াত যথেষ্ট গছ গছনি মই ৰুইছিলোঁ, কিন্তু ঠাইডোখৰ অকণমান কম কাৰণে যেনেধৰণে বৰগছ মানে বিশুদ্ধ বায়ু যোগানৰ কাৰণে যিখিনি পাব লাগে সেইখিনি প্ৰয়োজনীয় গছ মই ৰুব পৰা নাই। তথাপিও সৰু সৰু হ'লেও মই ৰুবলৈ চেষ্টা কৰিছোঁ। গছ থাকিলে মানুহ থাকিব বুলি এটা কথা আছে, গতিকে সৰু সৰু হ'লেও যথেষ্ট ৰুবলৈ চেষ্টা কৰি আছোঁ আৰু ৰুইছোঁ। আৰু এই মোৰ ওচৰতে কলেজৰ যিখন তাতে চেগুন প্লেন এটা কৰিছোঁ। আমি পৰ্যটনৰ কথাও আমি ভাবিছিলোঁ। এজন পৰ্যটন অফিচাৰ এজন আহিছিলে, তেখেতে মোৰ ইয়াতে এইখিনি পৰিদৰ্শন কৰি মেলি ইয়াত যথেষ্ট দিহা পৰামৰ্শ আগবঢ়াইছিলে। আৰু তালৈকে এৰা সোৱণশিৰিলৈকে আমি গৈ তাত কেনেধৰণে আমি বৃক্ষৰোপণৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু ভৱিষ্যতে এটা পৰ্যটন কেন্দ্ৰ হিচাপে ইয়াত কেনেধৰণে গঢ়ি তুলিব পাৰিম। কাৰণ এই এৰা সোৱণশিৰিত এতিয়া গোটেই দীঘলীয়াকৈ বিলৰ দৰে হৈ আছে। আৰু তাৰ ভেট মেটেকাৰ বিভিন্ন ৰঙী ফুলবোৰ ফুলে আৰু সময়ে সময়ে পৰিভ্ৰমী চৰাই কেইবাজাকো আহি পেলাই ইমান ভাল লাগে। আৰু এতিয়া বগৰী গছবোৰ শাৰী শাৰীকৈ আছে। তাৰ মাজে মাজে যদি আমি সকলোৱে আঞ্চলিক ৰাইজে আলাপ আলোচনা কৰি পেলাই মানে বনানীকৰণৰ ব্যৱস্থা কৰিব পাৰোঁ, তেনেহ'লে আমি অন্ততঃ ঘূনাসুঁতি অঞ্চলৰ মানুহৰ কাৰণে সুদূৰ প্ৰসাৰী ভৱিষ্যতে জীয়াই থাকিবলৈ এটা অক্সিজেনৰ কাৰণে আমি সুব্যৱস্থা পাব পাৰোঁ। দিনটো গোটটোৰ সদস্যসকলৰ সৈতে কটাই আৰু ঘূনাসুঁতিৰ সামগ্ৰিক পৰিৱেশৰ বুজ লৈ উভতনি যাত্ৰাৰ বাবে আমি সাজু হ'লোঁ। আহিবৰ পৰত চন্দ্ৰকান্ত টাইডৰ ঘৰত উপস্থিত থকা সকলোকে পুনৰবাৰ মাতষাৰ দিবলৈ গ'লোঁ। সকলোৰে মন প্ৰাণ উজ্জীৱিত। ভাল কাম এটাৰ আৰম্ভণিৰ এটি খোজ দিবলৈ আমি সকলোৱে মিলি সাজু হৈছোঁ। আশা আৰু শুভেচ্ছাৰে সন্ধিয়াৰ ৰাঙলী বেলিটিক পিঠি দি আমি উভতিলোঁ ডিব্ৰুগড় অভিমুখে। প্ৰিয় শ্ৰোতা, সুষমা বসুন্ধৰা অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ কৰা হয় প্ৰতি দেওবাৰে সন্ধিয়া 6:15। শুনিবলৈ নাপাহৰিব। প্ৰতি দেওবাৰে পুৱা 8:30 আৰু পুনৰ প্ৰচাৰ সন্ধিয়া 6:15। নমস্কাৰ। प्रकृतिर्विकृतायते